কবিতাটির নাম হল আবেগ। এক বুজাব নোৱাৰা শিহৰণ এই আবেগ, এক যেন উন্মাদ, এক অলিক, এক অন্যান্য অনুভৱ এই আবেগ। কেতিয়াবা আবেগে হাঁহে মুক্ত মনে, কেতিয়াবা হাঁহে মিচিক মাচাকৈ, কেতিয়াবা আকৌ আবেগে কান্দে এক যেন নিষ্ঠুৰ আঘাতত। হেৰুৱাই পেলাই সকলো ধনাত্মিকতা চিঞৰি চিঞৰি প্ৰকাশ কৰে মনৰ মাজত থোপ খাই থকা বেদনাবোৰ। কেতিয়াবা আকৌ চকুলোটোকে আবেগে শীতানৰ ঘাৰত পিছলি নীৰৱে বাগৰে আবেগৰ লুটক নিশব্দে গোপনে কোনেও নজনাকৈ। কেতিয়াবা আবেগে বিচাৰি ফুৰে নিত্য নতুন সংগ, যেন এক প্ৰতিযোগিতাত প্ৰথম হোৱাৰ দুৰ্বাৰ হেঁপাহ। কেতিয়াবা আকৌ নিজকে লুকুৱাই আবেগে হৃদয়ৰ মণিকোঠাত নিৰলে নিস্তব্ধে। কেতিয়াবা আবেগে দেখে সপোন, কেতিয়াবা আকৌ বাস্তৱৰ সন্মুখীন হয় আবেগ। কেতিয়াবা যদি সফল, কেতিয়াবা আকৌ বিফলো আবেগ, যেন এক যুদ্ধৰ মাজত অহৰহ জীয়াই থাকে এই আবেগ। এৰা আবেগবোৰ নাথাকিলে জানো জীৱন জীয়াই থকা বুজায় কিবা? সুখ দুখ পোৱা নোপোৱাৰ প্ৰতিটো অনুভৱৰ এটি এটি মুকুতা এই আবেগ। এই আবেগৰ পৰিসৰেই হ'ল জীৱনৰ নামধেনুৰ এক স্বপ্নীল বৰ্ণমালা। কবিতাটোৰ আবৃত্তিকাৰ ডাক্তৰ প্ৰাঞ্জল বৰা, কবিতাটিৰ ৰচক ডাক্তৰ অৰূপ কুমাৰ পাঠক। ধন্যবাদ।